ফালতু নকৰ যা। হাই হেল্ল' নমস্কাৰ, বেক টু মাই ইউটিউব চেনেল। তো আজি আমি আহিছোঁ ইয়াত নদী পাৰত আহিছোঁ। আপোনালোকে দেখি পাইছে নদী পাৰ। তো মানে খানা খাম বুলি আহিছোঁ। আজি ইয়াত যোগাৰ হৈ আছে বহুত কিবাকিবি, চাওক খৰি, চৌকা, এইফালে কেৰাহী আৰু এইপিনে ঢাকনখন আৰু কচলি আছে। তাৰপিছত ইয়াত হাঁহৰ মাংস, তাৰপিছত আপোনাৰ চাউল আনিছোঁ। তো আমি খানাটো আৰম্ভ কৰিম আৰু মানে কেইজনমান মানে লগৰ আহিব আছে, মানে সিহঁতে আহিলে আৰু আমি খানাটো আৰম্ভ কৰিম আৰু আমি চৌকা জ্বলাম আৰু। তো লাষ্টলৈকে এইখিনি চাই থাকক আপোনালোকে। তো ৰাইজ, আমি মানে বৰ্তমান এতিয়া মই হেৰি কৰি আছোঁ, ৰগুন চলাই আছোঁ ৰাইজ। আৰু এইফালে আৰু ভাত বনাই দিছে। আমাৰ ইয়াত ডেক্সিৰ কোনো মানে হেৰি নাই, কেৰাহীতে ভাত বনাইছে, দেখাই দিয়ক ৰাইজ। মানে এই আৰু ৰাইজ কি কৰিবি আৰু, এনেকৈ আমি সদায় মানে দুদিনৰ সপ্তাহৰ মূৰত 3 দিন খোৱা যায় খানা। তো আপোনালোকক দেখাই থাকিম দিয়ক, নাই কি কয় ৰাইজ। আপোনালোকে আমাৰ খানাৰ প্লেচটো চাই লওক, ক'ত আমি খানা খাই আছোঁ একবাৰ দেখুৱাই দিব কেমেৰামেন। তো ৰাইজ, এতিয়া চববিলাক আহিছে আৰু লগতে মানে আমাৰ বিকাশ আছে, বিকাশে আলু পিঁয়াজ এনেকৈ কাটি আছে ৰাইজ। আৰু ইফালে চাওক, ভাত আমি মানে বনাইছোঁ। ইয়াত মানে ইমান এটা ফেচিলিটি নাই, এনেই আপোনালোকক দেখাইছোঁ, এইটো ভাত বনালোঁ এতিয়া। আৰু এইবাৰ হাঁহৰ মাংস বনাম, মানে আমাৰ বিকাশে আলু কাটি আছে ৰাইজ। সিফালে আৰু দুজন গিছে, মানে কেৰাহীটো ধুব গৈছে, আমি কেৰাহীতে বনাম ৰাইজ, উপায় নাই। তো এতিয়া জংঘলৰ মাজত আৰু আপোনালোকে আহিব পাৰিব। এই লোকেশ্যনটো মানে আমাৰ সৰুভোগ মানে বঙাইগাঁও ডিষ্ট্ৰিক্টতে পৰে লোকেশ্যনটো। বঢ়িয়া মানে চাওক, জেগাবিলাক নদী আছে, এনে গাছ গছনি, ধুনীয়া মানে খানা খোৱাৰ কাৰণে প্লেচটো। তো আপোনালোকে যদি আহিব পাৰে। লগতে আমাৰ গোবিন্দ দা আহিছে, হাই বুলি কওঁ, হাই বুলি কওঁ, হাই বুলি কওঁ। আৰু ইয়াত পানী এইবাৰ আনিছে, মানে এইবিলাক ধুব। আমি এইবাৰ ময়ে বনাই আছোঁ যেনিবা। তো এইবিলাক ধোৱা মানে হৈ গ'লি মই বনাম। আমি বেছি নাই, 1জন 2জন 8জনমান আছোঁ আমি, আৰু বেলেগ নাই আৰু একোজনে। আমি কেনেকৈ বনাম মই হাঁহৰ মাংসটো আপোনালোকক দেখাই থাকিম। তো আপোনালোকে চাই থাকিব। আৰু ইমান এটা আমাৰ মছলা পাতিৰ ফেচিলিটি নাই। তো মানে এনেই আৰু আমি পিঁয়াজ জলকীয়া এনেকৈ মানে বনাম আৰু ইমান এটা আমাৰ ফেচিলিটি নাই। কিয়, জংঘলৰ মাজত একো বস্তু নাই। কিন্তু মানে আমি কাঁচাই খাব লাগিছিল, আমি কাঁচাই খাব নোৱাৰোঁ কাৰণে আমি এনেকৈ মানে বইল কৰি হ'লেও বনাম। এইবাৰ মিঠাতেল দিম আমি কেৰাহীত, আৰু মিঠাতেলটো দিওঁ। তাৰপিছত দেখাই আছোঁ আপোনালোকক ৰাইচ কেনে হয়। মানে কি কৰিব, উপায় নাই, কম দামী মানুহ আমি, এনেকৈ খাম আৰু। তো ৰাইজ, এইবাৰ দিম আমি পিঁয়াজ আৰু ৰগুন, গোটা ৰগুন। চিষ্টেম নাই, এইগিলা বোকা চিষ্টেম নাই। এতিয়া দি দিলোঁ, আৰু লগতে আপোনালোকে যদি বনাব খোজে হাঁহৰ মাংস কেনেকৈ বনায় মোক কমেণ্টত জনাই দিব, মই মানে আপোনালোকক বনাই দেখাই দিম। ফাইনেলি আমাৰ মানে চব দি দিয়া হৈ গ'ল ইয়াত। মানে কিহৰ কাৰণে দিলোঁ আপোনালোকক মানে দেখুৱাব নোৱাৰিলোঁ, মানে এইটো জুইটোৰ মানে অলপ প্ৰব্লেম আছিলে, সেইকাৰণে মানে জুইটো নালাগে ভালদৰে। ইয়াত মানে আজি প্ৰথম চৌকা বনাইছোঁ না, সেইকাৰণে মানে জুইটো নালাগে। তো চব দি দিয়া হৈ গৈছে, আৰু আমি এতিয়া আৰু হ'লে আৰু খামেই আৰু। ইয়াত লগৰকেইটা আছে বহি কিনে। তো গাইজ, এতিয়া আমি খাব ওলালোঁ গোটেইকেইটাই। তো এতিয়া আৰু আমি খাই দিয়ে আৰামছত যাম আৰু, মানে ঘৰে ঘৰে যাম আৰু চবেই। তো খাই দিয়ক।